নমস্কাৰ মই মধুস্মিতা শইকীয়াই আপোনালোক সকলোকে লুক্স বুটিকলৈ স্বাগতম জনাইছোঁ। আজি এখিনি বিশেষ ৰেহাই মূল্যত ভাদ মাহৰ উপলক্ষে আপোনালোকলৈ কেইযোৰমান ধুনীয়া কাপোৰ লৈ আহিছোঁ। যদি ইয়াৰ ভিতৰত আপোনালোকৰ মন পচন্দৰ কাপোৰ আছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হ'লে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে, নহ'লে DTDCৰ থ্ৰুৱেদি কাপোৰ পঠিওৱা হ'ব। আৰু আজি যিকেইযোৰ কাপোৰ দেখুৱাম, যিহেতু আমি নামঘৰলৈ পিন্ধি যাবলৈ সদায় এযোৰ আমাক বগা কাপোৰ দৰকাৰ হয়, গোটেই কেইযোৰ মই আজি বগা ৰঙতে কাপোৰ দেখুৱাম। যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। খুব ধুনীয়া এযোৰ চাওক, AC কটনৰ যোৰা হয়, AC কটনৰ যোৰা হয় এযোৰ। খুব ধুনীয়া এযোৰ কাপোৰ। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইটো চব ব্লু, অৰেঞ্জ আৰু গ্ৰীণ তিনিটা কালাৰত ফুলখিনি বচা হৈছে। এইটো আহিব তাৰে আঁচলটো, এইটো থাকিব আঁচলটো, আৰু গোটেই গাতে এনেকুৱা ধৰণে সৰু সৰুকৈ ফুল বচা হৈছে। গোটেই গাতে এনেকৈ সৰু সৰুকৈ ফুল বচা হৈছে। এইটো থাকিব আঁচলটো, আৰু এইখিনি থাকিব তাৰে ছাইডৰ পাৰিখিনি। এইখিনি থাকিব তাৰে ছাইডৰ পাৰি। কাপোৰৰ কোৱালিটি খুব ভাল, গৰমত পিন্ধিবৰ কাৰণে আৰামদায়ক কাপোৰ হয়। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইখন আহিব চাওক তাৰে মেখেলাখন, এইখন আহিব তাৰে মেখেলাখন, আৰু ইয়াতে থাকিব এইটো চব খুব ধুনীয়া। এইটো হৈছে ব্লাউজৰ পিচ। ইয়াত এনেকৈ তিনিটা পাৰি থাকিব, ব্লাউজত এনেকৈ তিনিটা পাৰি হিচাপে থাকিব। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰ দাম হৈছে 1450 টকা। এই কাপোৰযোৰৰ দাম হৈছে 1450 টকা। এযোৰ দেখুৱাওঁ, গাড়ী দিয়া এযোৰ নুনি কটন হয়। যদি ভাল লাগে তেনেহ'লে আমালৈ পঠাব স্ক্ৰীনশ্বটটো মাৰি। খুব ধুনীয়া কাপোৰ হয় এযোৰ। মেৰুণ কালাৰে এনেকৈ গছা গছা ডিজাইনত ফুলখিনি কৰিছে, গছা ডিজাইনত ফুলখিনি বাচিছে। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। খুব ধুনীয়া। এইটো কাপোৰটো খুব ভাল, ছফ্ট হয় কাপোৰটো। ইয়াৰেও মেটেৰিয়েল বহুতখিনি মেটেৰিয়েল থাকে, কিছুমান অলপ পলিষ্টাৰ টাইপৰ হয়, পিন্ধিবলৈ অসুবিধা হয়, কিন্তু এইটো পিন্ধি পেলাই খুব আৰাম পাব, যিহেতু ইয়াত কটন মিক্স হৈ আছে। গাড়ী দিয়া হয়, খুব ধুনীয়া কাপোৰ চব। আঁচলটো এনেকুৱা ধৰণে থাকিব, আৰু গাত গছাটো অলপ ডাঙৰ ডাঙৰকৈ দিয়া আছে। গাত গছাটো ডাঙৰ ডাঙৰকৈ দিয়া আছে। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইখিনি আহিব চাওক তাৰে ছাইডৰ পাৰিখিনি, এইখিনি আহিব তাৰে ছাইডৰ পাৰিখিনি, আৰু এইখন থাকিব মেখেলাখন, এইখন থাকিব তাৰে মেখেলাখন, এইখন থাকিব তাৰে মেখেলাখন। খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু এইটো আহিব চাওক তাৰে ব্লাউজৰ পিচ। এইটো মেৰুণ কালাৰ হয়, যিটো ফুল আছে গছা ডিজাইনৰ, এইটো মেৰুণ কালাৰ হয়। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰো দাম হৈছে 1550 টকা। এইযোৰৰ দাম হৈছে 1550 টকা। এযোৰ আছে ৰেড আৰু ব্লেক, ফুলৰ ৰংটো আছে ৰঙা আৰু ক'লা। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইখিনি চব খুব ঘনকৈ কামখিনি কৰিছে, গোটেই ঘনকৈ কৰিছে। এইটো আহিব আঁচলটো, এইটো থাকিব আঁচলটো, এইখিনি আহিব ছাইডৰ পাৰিখিনি, আৰু গোটেই গাতে এনেকৈ ঘনকৈ বৰফি ডিজাইনত ফুলখিনি বচা হৈছে। বগাত ৰঙা আৰু ক'লা, খুব ধুনীয়া এযোৰ কাপোৰ। বগাত ৰঙা আৰু ক'লা, খুব ধুনীয়া এযোৰ কাপোৰ। যদি ভাল লাগিছে তেনেহ'লে জনাব। এইখন আহিব চাওক তাৰে মেখেলাখন, এইখন আহিব তাৰে মেখেলাখন, আৰু এইটো থাকিব তাৰে ব্লাউজৰ পিচ। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। ইয়াৰো দাম হৈছে 1550 টকা। এইযোৰ দেখুৱাওঁ, ৰাণী পিংক আৰু ব্লু, ৰাণী পিংক আৰু ব্লু কালাৰত ফুলখিনি বচা হৈছে। আগৰ যোৰতকৈ এইযোৰৰ ফুলখিনি অলপমান সেৰেঙাকৈ আছে, সেইটো কাৰণে এইযোৰৰ দামটো অকণমান কম হ'ব। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বটটো লৈ পেলাই আমালৈ পঠাব। এইখন চব চাদৰৰ আঁচল, এয়া আহিব চাদৰৰ আঁচল, আৰু ওপৰত এনেকৈ সৰুকৈ ফুল বচা হৈছে। এইখন থাকিব মেখেলাখন দেই, এইখন থাকিব মেখেলাখন, আৰু এইটো আহিব ব্লাউজৰ পিচটো, এইটো থাকিব ব্লাউজৰ পিচটো।
আৰু এইখন আহিছে ইয়াৰে চাদৰখন চাদৰখন সৰু সৰুকৈ ফুল বচা হৈছে চাদৰখনত মাজে মাজে সৰু সৰুকৈ ফুল বচা হৈছে এনেকৈ সৰু সৰুকৈ মাজে মাজে ফুল বচা হৈছে সৰু সৰুকৈ আৰু এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব ইয়াৰ দাম হৈছে 1300 টকা আৰু এইযোৰ কাপোৰৰ কোৱালিটি খুবেই ভাল গৰমত পিন্ধিবলৈ আপোনালোকে অসুবিধা নাপায় কাপোৰটো যথেষ্ট সফট হয় যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব এইযোৰ দাম হৈছে 1300 টকা এইযোৰ দেখো পাৰ্পল কালাৰত আছে গছা গছা ডিজাইনত আছে এইটো আহিব তাৰে আচলটো আৰু গাত এনেকুৱা ধৰণে সৰুকে কাম কৰা আছে এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি একজোৰ কাপোৰ পিন্ধি আপোনালোকে খুব আৰাম পাব ইয়াত যেহেতু কটন মিক্স হৈ আছে এখন আহিব সক তাৰে মেখেলাখন এখন আহিব মেখেলাখন ব্লাউজটো সিম্পল থাকিব তাতে এনেকুৱা এটা পাৰি থাকিব আৰু এইযোৰৰ দামো হৈছে 1300 টকা যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব এইযোৰ আছে ৰঙা বগাত ৰঙা ফুল বসা হৈছে যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব এইটো আহিব আচলটো আৰু গাত এনেকৈ সৰু সৰুকৈ ফুল বসা হৈছে গাত এনেকৈ সৰু সৰুকৈ ফুল বসা হৈছে এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি এইখিনি আহিব তাৰে সাইডৰ পাৰিখিনি গোটেই কিছুৰ কাপোৰে খুব ধুনীয়া কাপোৰ আৰু পিন্ধি আপোনালোকে আৰাম পাব এইখন আহিব সব তাৰে মেখেলাখন এইখন থাকিব তাৰে মেখেলাখন এইটো আহিব ব্লাউজৰ পিস ব্লাউজটো সিম্পল থাকিব এনেকুৱা এটা সাইডত পাৰি থাকিব যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব এইযোৰ দাম হ'ব 1300 টকা আৰু এইযোৰ দেখো বগাত নীলা সূতাৰে ফুল বাজিছে মাজে মাজে অকনমান গোল্ডেন গুণা কৰা হৈছে নামঘৰলে পিন্ধি যাব পৰা খুবেই ধুনীয়া কাপোৰ হয় সিম্পল আৰু আপোনালোকে গৰমত পিন্ধি আৰাম পাব এইটো আহিব সব আচলটো আৰু গাত এনেকৈ সৰু সৰুকৈ ফুল বসা হৈছে গাত এনেকৈ সৰু সৰুকৈ ফুল বসা হৈছে এইখন থাকিব তাৰে মেখেলাখন এইখন থাকিব তাৰে মেখেলাখন এইখিনি থাকিব সাইডৰ পাৰিখিনি এইখিনি থাকিব সাইডৰ পাৰি আৰু এইটো থাকিব ব্লাউজৰ পিছত হাতত থাকিব এইটো পাৰি হিচাপে যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব খুব ধুনীয়া কাপোৰ ভাদ মাহত পিন্ধিব পৰাই হওক বা পূজাত পিন্ধিব পৰাই হওক বগা কাপোৰ বহুতে বিচাৰি আছিল হেতু কাৰণে মই আজি কেজুমান বগা কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিলো ইয়াৰ ভিতৰত যদি আপোনালোকৰ মন পছন্দৰ কাপোৰ আছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমালে পঠাব আৰু যিসকলে আগতীয়াকৈ বুকিং কৰিব তেওঁলোকেহে কাপোৰ পাব যেহেতু মই কাপোৰবিলাক প্ৰত্যেকৰে এক পিস বা দুই পিস এনেকুৱা ধৰণে ৰাখো এটা ডিজাইনতে বহুতখিনি কাপোৰ নানো যেহেতু একেটা ডিজাইনতে বহুতখিনি কাপোৰ আনিলে বহুত কেইগৰাকীয়ে লৈ ললে বস্তুটো কমন হৈ যায় হেতু কাৰণে মই প্ৰত্যেক অকল বগা কাপোৰ বুলিয়ে নহয় প্ৰত্যেক কাপোৰে যেতিয়া আনো মই পিস বা দু পিসতকৈ মই বেছি নানো কেতিয়াবা দু পিস তিনি পিস আহে কালাৰ তথাপিতো চেঞ্জ কৰি পেলাই আনো মই একেটা কালাৰতে মই নানো হেতু কাৰণে কি হয় কাপোৰযোৰ এযোৰ কাপোৰকে কেতিয়াবা কেইবাগৰাকীও বিচাৰিলে মোৰ দিবলৈ অলপ অসুবিধা হয় কিন্তু অকণমান সময় দিলে বা ৰখিলে তেনেহলে আমি বনাই আনি দিব পাৰো যদি আপোনালোকৰ ভাল লাগে তেনেহলে সোনকালে বুকিং কৰিব আৰু যিসকলে প্ৰথমতে বুকিং কৰিব তেওঁলোকে প্ৰথমতে কাপোৰযোৰ পাব যোৰহাট ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসিৰ থ্ৰুৱেদি কাপোৰ পঠিওৱা হ'ব যেহেতু মই খুব কম কাপোৰ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহোঁ আপোনালোকৰ যদি মন পছন্দৰ কাপোৰ ইয়াত আছে জনাব তেনেহলে মই মধুস্মিতা শইকীয়াই আপোনালোক সকলোকে লুক্স বুটিকলৈ স্বাগতম জনাই আজিৰ লাইভটো ইমানতে সামৰিছোঁ ধন্যবাদ